মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি ৰবিনসন ক্ৰুছো নামৰ পাত্ৰীৰ গ্ৰামাৰ ছেশ্যনৰ বিষয়ে আলোচনা কৰিব আহিছোঁ। ব্যাকৰণ ছেশ্যনত চোৱা গ্ৰামাৰ এণ্ড ইউজেছ, ব্যাকৰণ আৰু ব্যৱহাৰ বা প্ৰয়োগ। এইটো চোৱা, ইয়াত প্ৰথমতে এড দিয়া আছে ইউজ অফ বি ভাৰ্বছ এম এইচ আৰ ৱাজ ৱেৰ as helping verbs or auxiliary verbs. এই হেল্পিং সহায়কাৰী ক্ৰিয়া তাৰ আন এটা নাম auxiliary. auxiliary মানে হৈছে সহায়, auxiliary মানে হৈছে সহায়কাৰী ক্ৰিয়া। চোৱা বি ভাৰ্ব, ইয়াত বি ভাৰ্বৰ কথা কোৱা হৈছে বি ভাৰ্ব। বি ভাৰ্বছ এম এইচ আৰ ৱাজ ৱেৰ, অৰ্থাৎ বি ভাৰ্বৰ ফ্ৰম পাঁচটা এম এইচ আৰ ৱাজ ৱেৰ। এম এইচ আৰ প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ হয়, অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত, আৰু ৱাজ ৱেৰ পাষ্ট কণ্টিনিউৱাছ টেন্সত। আমি টেন্স পঢ়োঁতে গম পাইছোঁ টেন্স তিনি প্ৰকাৰ, অৰ্থাৎ অসমীয়াটো আমি জানো যে আমাৰ কথা বতৰাসমূহ তিনিটা সময়ত ভাগ কৰা হয়। বৰ্তমান সময়ত, আৰু যিটো বৰ্তমানত কৈ গৈ আছোঁ সেই কথাসমূহ অতীত হৈ যায়, আৰু যিটো আমি বৰ্তমানৰ আগত কম, অৰ্থাৎ কোৱা নাই কম, বৰ্তমানত কম, সেইটো হৈছে ভৱিষ্যতৰ। অৰ্থাৎ ভৱিষ্যতৰ কথাসমূহ যেতিয়া বৰ্তমানত কম আৰু বৰ্তমানৰ কথাবোৰ যেতিয়া শেষ হৈ যাব সেইটো অতীত হৈ যাব। অৰ্থাৎ সময়ক তিনিটা ভাগত ভাগ কৰিছে, আৰু সেই তিনিটা ভাগৰ স্থিতিটোৱে হৈছে টেন্স। টেন্স তিনি প্ৰকাৰ, আমি জানো তিনি প্ৰকাৰ, যে প্ৰথমটো হৈছে প্ৰেজেণ্ট, প্ৰেজেণ্ট, দ্বিতীয়টো হৈছে পাষ্ট, আৰু তৃতীয়টো হৈছে ফিউচাৰ। যেতিয়া ভৱিষ্যতৰ কথা আমি ভৱিষ্যতত নাই কোৱা, কম কিছুমান ভৱিষ্যতৰ কামবোৰ, যেনেকৈ মই এই কামটো কৰিম, কৰা নাই। যেতিয়া ভৱিষ্যতত মই চিন্তা এটা কৰিম, অৰ্থাৎ ভৱিষ্যতৰ কামবোৰ হৈছে চিন্তাৰ কাম। এইটো আমি ভাবি লওঁ যে মই কামটো কৰিম, মই যাম, তেনেকুৱা ভৱিষ্যতৰ যিবোৰ, অৰ্থাৎ ফিউচাৰত যিবোৰ ভাবোঁ সেইবোৰ হৈছে ভৱিষ্যতৰ সময়ত ভবা কাম, অৰ্থাৎ একশ্যন। আৰু সেই কামটো যেতিয়া বৰ্তমানত কম, সেইটো হৈছে প্ৰেজেণ্ট। প্ৰেজেণ্টত মই কামটো কৰিম, মই কামটো কৰিম, মই কামটো কৰোঁ, বা মই কামটো কৰি আছোঁ, এইটো প্ৰেজেণ্টত। আৰু প্ৰেজেণ্টত যেতিয়া কামটো কৰা হৈ গ'ল তেতিয়া সেইটো আকৌ পাষ্ট হৈ যায়, মই কামটো কৰিছিলোঁ। এই তিনিটা সময়ত আমি কামবোৰ কৰি থাকোঁ, আৰু এই তিনিটা টেন্সক সময়ৰ স্থিতিৰ ওপৰত ভিত্তি কৰি প্ৰত্যেককে আকৌ চাৰিটাকৈ ভাগ কৰিছে। প্ৰথম ভাগটো হৈছে সময়ৰ স্থিতিৰ ওপৰত ভিত্তি কৰি চিম্পল হ'ল। সময় মানে ভাৰ্বৰ স্থিতি, অৰ্থাৎ যিটো ভাৰ্বে, যিটো একশ্যন ভাৰ্বে যিটো কাম কৰে সেই কামৰ স্থিতিৰ ওপৰত ভিত্তি কৰি টেন্সক প্ৰত্যেকটো টেন্সৰে চাৰিটা ফৰ্মত ভাগ কৰা হৈছে। এটা চিম্পল বা ইনডেফিনিট। চিম্পল মানে সাধাৰণ, যিবোৰ কাম আমি সাধাৰণতে কৈ থাকোঁ, কথাসমূহ যিবোৰ কৈ থাকোঁ, যেনেকৈ মই খাওঁ, মই শুওঁ, মই উঠোঁ, মই খেলোঁ, এইবোৰ। এই কামৰ অন্ত নাই, অৰ্থাৎ আৰম্ভটো ক'ত হৈছে তাকো দেখুওৱা হোৱা নাই। তেনেবোৰ কাম সাধাৰণতে ইনডেফিনিট, তাত ডেফিনেট নাই, অৰ্থাৎ সেইটো কি নহয় অনিৰ্দিষ্ট, তাৰ নিৰ্দিষ্টতাৰ কি নাই, কামৰ আৰম্ভণি নাই আৰু অন্ত নাই। তেনে চিম্পল, সাধাৰণতে আমি যিবোৰ কথা কৈ থাকোঁ সেইটো চিম্পলত কৈ থাকোঁ, সেইটোক কোৱা হয় চিম্পল। আৰু এই কামসমূহ আকৌ যেতিয়া আমি
কণ্টিনিউৱাছ কৈ থাকিম চলি থাকিব অৰ্থাৎ বৰ্তমানত যিবোৰ কাম চলি থাকিব ধৰা এতিয়া বৰ্তমানৰ কথা কৈছোঁ কিন্তু চলি থাকিব কিছুমান কাম চলি থাকিব সেই চলি থকা কামবোৰৰ অন্ত নাথাকে অৰ্থাৎ কামটো চলি আছে কেতিয়া শেষ হ'ব তাকো আমি গম পোৱা নাই অৰ্থাৎ নাযায় তেনেকুৱা কামসমূহ হৈছে কণ্টিনিউৱাছ অৰ্থাৎ ইয়াতো আমাৰ কি নহয় কামটো শেষ নহয় চিম্পল বা ইনডেফিনেটো শেষ নহয় কণ্টিনিউৱাছতো শেষ নহয় কামটো চলিয়ে আছে আকৌ আমি পালোঁ 3 নম্বৰটো কি পাৰফেক্টত কিন্তু কামটো কি হয় শেষ হয় সেইকাৰণে ইয়াক কোৱা হয় পাৰফেক্ট বা শুদ্ধ বৰ্তমান কাল ইয়াত আমি গম পাওঁ যে মই কামটো কৰিলোঁ মোৰ কামটো কৰা শেষ হ'ল এনেধৰণৰ বাক্যবোৰ আমি পাৰফেক্টত লিখোঁ টেন্সৰ গোটেইবোৰ টেন্সৰ স্থিতিৰ ওপৰত ভিত্তি কৰিলে এই টেন্সটোৱে পাৰফেক্ট টেন্সটোৱে হৈছে আচল টেন্স অৰ্থাৎ এই টেন্সটোৱেই কোনো এটা কাম শেষ কৰা বুজায় অৰ্থাৎ এই টেন্সৰ দ্বাৰাই আমি কোনো এটা কাম যে শেষ কৰা হ'ল কামটো শেষ হ'ল এই সময়ৰ শুদ্ধ স্থিতি দিয়ে অৰ্থাৎ একশ্যন ভাৰ্বে শুদ্ধ কাম কৰে সেইকাৰণে ইয়াক পাৰফেক্ট টেন্স বুলি কোৱা হয় হ'ল তাৰপিছত আহিলে যদি আমি পাৰফেক্টটো হৈ যায় পাৰফেক্ট হোৱাৰ পাছতো কি হয় পাৰফেক্ট কামটো পাৰফেক্ট হৈ গ'ল কিন্তু চলি আছে বৰ্তমানলৈ যিবোৰ কাম যেনেকৈ অতীতৰ পৰা ধৰা মই স্কুলত 2002 চনৰ পৰাই গৈ আছোঁ কিন্তু এতিয়াও গৈ আছে কামটো পাৰফেক্ট হৈছে যোৱা কামটো হৈ গ'ল অৰ্থাৎ তেওঁ স্কুলত যোৱা কামটো হৈ গ'ল কিন্তু চলি আছে এতিয়াও হৈ আছে তেনেকুৱা হয় পাৰফেক্ট কণ্টিনিউৱাছ পাৰফেক্ট শুদ্ধ চলিত বৰ্তমান কাল কণ্টিনিউৱাছ এতিয়া আমি গম পালোঁ যে আমি সময়ৰ স্থিতি অৰ্থাৎ একশ্যন ভাৰ্বৰ কাম কৰাৰ স্থিতিৰ ওপৰত ভিত্তি কৰি আমাৰ টেন্সক কি কৰিছে 4টা ফৰ্মত আকৌ ভাগ কৰিছে চিম্পল বা ইনডেফিনেট অৰ্থাৎ এইটো কি নহয় অনিৰ্দিষ্ট অৰ্থাৎ আমি কোনো এটা কাম যেনেকৈ মই খাওঁ কেতিয়া খাওঁ ৰাতিপুৱা খাওঁ গধূলি খাওঁ সন্ধিয়া খাওঁ বা মই খেলোঁ কেতিয়া খেলোঁ যদি তাত সময়ৰ উল্লেখ নাথাকে ই কি নহয় বাক্যটো সম্পূৰ্ণ নহয় অৰ্থাৎ ই সাধাৰণ বাক্য সাধাৰণতে কথা কৈ থকা বাক্য তেনে বাক্য চিম্পল বা ইনডেফিনেট অনিৰ্দিষ্ট তাৰ নিৰ্দিষ্টতা নাই সময়ৰ কণ্টিনিউৱাছ যিটো চলি আছে চলিত এই চলিত কালসমূহত আমাৰ কামটো চলি থকা অৰ্থাৎ কেতিয়াৰ পৰা কৰি আছে কামটো আৰু কেতিয়া শেষ হ'ব তাতো আমি কি নাপাওঁ উমান নাপাওঁ অৰ্থাৎ কামটো চলি আছে মই লিখি আছোঁ মই কেতিয়াৰ পৰা লিখি আছোঁ আৰু কেতিয়ালৈকে লিখি থাকিম তাত সময়ৰ উল্লেখ নাই নেক্সট আহিলে পাৰফেক্ট টেন্স পাৰফেক্টে আমাক কি হয় এটা শুদ্ধ সময় দিয়ে যেনে আই হেভ ৰিটেন এ লেটাৰ জাষ্ট নাও মই এই লেটাৰটো এইমাত্ৰ লিখিলোঁ হ'ল যেতিয়া আমাৰ সময় উল্লেখ থাকিব যেতিয়া ভাৰ্বে কামটো সম্পূৰ্ণ কৰা বুজাব তেনে তাক কোৱা হ'ব পাৰফেক্ট শুদ্ধ কাল মই এতিয়া বৰ্তমান বুলি কৈ দিয়া নাই শুদ্ধ কাল কিন্তু মই চেণ্টেন্সটো যিটো কৈছিলোঁ এইটো শুদ্ধ বৰ্তমান কালৰ চেণ্টেন্স কৈছিলোঁ এতিয়া পাৰফেক্ট কণ্টিনিউৱাছে কি হয় বাক্যটো পাৰফেক্ট হয় কিন্তু চলি থাকে তেনেবোৰ টেন্স হৈছে পাৰফেক্ট কণ্টিনিউৱাছ টেন্স যেনে কোনো এটা কাম অতীতৰ পৰা বৰ্তমানলৈকে চলি আছে এতিয়াও চলি আছে মানে তাৰ কি হয় প্ৰেজেণ্টত তাৰ কি হয় ফলটো আছে তেনে কোৱা হ'ব পাৰফেক্ট কণ্টিনিউৱাছ টেন্স অতীতত আৰম্ভ হৈছিলে কিন্তু বৰ্তমান তাৰ ফলটো এতিয়াও আছে কিন্তু শেষ হোৱা নাই তেনে এইবোৰ টেন্সক কোৱা হয় পাৰফেক্ট কণ্টিনিউৱাছ এতিয়া চোৱা মই প্ৰেজেণ্টত যদি কওঁ প্ৰেজেণ্ট কণ্টিনিউৱাছত চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট
ইনডেফিনিট প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ অৰ্থাৎ বৰ্তমান কালত যদি এই টেন্সকেইটা এই ফৰ্মকেইটা যদি চলি থাকে তেতিয়া কোৱা হ'ব বৰ্তমানত চলি থাকিলে প্ৰেজেণ্ট ইনডেফিনিট প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ আৰু যদি পাষ্টত চলি থাকে তেতিয়া কম পাষ্ট ইনডেফিনিট বা চিম্পল পাষ্ট টেন্স চিম্পল ক'লে আগত হ'ব তাৰপিছত পাষ্ট কণ্টিনিউৱাছ অতীতত যিবোৰ কাম চলি থাকে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ আকৌ ফিউচাৰত ক'লে চিম্পল ফিউচাৰ বা ফিউচাৰ ইনডেফিনিট ফিউচাৰ কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ হ'ল কিন্তু আমি মনত ৰাখিব লাগিব টেন্স সাধাৰণতে 3 প্ৰকাৰ আৰু এই 3 প্ৰকাৰৰ প্ৰত্যেক টেন্সৰে কি আছে 4টাকৈ ৰূপ আছে অৰ্থাৎ ফৰ্ম আছে হ'ল প্ৰত্যেকৰে 4টাকৈ ৰূপ আছে ইয়াৰ অৱস্থা আছে অৰ্থাৎ এই 4টা অৱস্থাক লৈ কিনে মুঠতে আমাৰ সাধাৰণতে কয় যে 12টা টেন্স একচুৱেলি আমি 12টা নহয় টেন্স 3টাহে অৰ্থাৎ ইয়াৰ এই 3টাৰে প্ৰত্যেকৰে সময়ৰ স্থিতি একশ্যন ভাৰ্বৰ কাম কৰাৰ স্থিতিৰ ওপৰত ভিত্তি কৰি আকৌ 4টা ফৰ্ম আছে দেই আমি এই টেন্সটোত পালোঁ আমি বি ভাৰ্ব পৰি যাওঁতে আমি চাইছোঁ যে বি ভাৰ্বত যেতিয়া বি ভাৰ্ব ক'ত প্ৰয়োগ হয় এম ইচাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হয় MHR প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হেল্পিং ভাৰ্ব হিচাপে দেই প্ৰেজেণ্ট মই শ্বৰ্ট ফৰ্মত লিখি দিম ৰখা লিখিয়ে দিলোঁ প্ৰেজেণ্ট চি লিখি দিছোঁ কণ্টিনিউৱাছ টেন্সত কি হয় এই বি ভাৰ্বটো কি MHR ব্যৱহাৰ হয় কেতিয়া ব্যৱহাৰ হয় হেল্পিং ভাৰ্ব হিচাপে কি ভাৰ্ব হিচাপে হেল্পিং সহায়কাৰী ক্ৰিয়া হিচাপে ব্যৱহাৰ হয় হেল্পিং ভাৰ্ব এই MHR হ'ল হ'ব আমি এই বি ভাৰ্বৰ MHR পাই গ'লোঁ যে আমাৰ কি হয় এমটো আই লগত বহে ইজটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে হৈছে ছিংগুলাৰ মানে একবচন আৰু পাৰ্চন মানে হৈছে পাৰ্চন পুৰুষ আমি পাম পাৰ্চন 3টা ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন ফাৰ্ষ্ট পাৰ্চন সদায় নিজকে ফাৰ্ষ্ট পাৰ্চন বুলি ধৰা হয় যেনে মইতো সদায় ফাৰ্ষ্ট পাৰ্চন আৰু ছেকেণ্ড পাৰ্চন যাক তুমি ক'বা কথাটো তোমাৰ বক্তব্যটো যাৰ ওচৰত ৰাখিবা সেইটো ছেকেণ্ড পাৰ্চন আৰু যি বক্তব্য ৰাখিবা বা যাৰ বিষয়ে ৰাখিবা সেইটো হৈছে থাৰ্ড পাৰ্চন পৃথিৱীৰ যিমানবোৰ বস্তু বা বক্তব্য তোমাৰ আৰু তোমাৰ বন্ধুজনৰ মাজত যদি অন্তৰালাপ হৈ থাকে বাকীবোৰ চব থাৰ্ড পাৰ্চনত পৰিব হ'ল তুমি আৰু তোমাৰ বন্ধু যদি একেলগে কথা পাতি আছা ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন হ'ব আৰু বাদ বাকী চব থাৰ্ড পাৰ্চনত পৰিব এইটো চোৱা আই লগত এম বহে আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগত ইজ বহে এইটো আমি পাছত পাম যেতিয়া মই ইয়াত এক্টিভিটি 1টো কৰিম আৰু আৰটো হৈছে প্লুৰেল নাম্বাৰ বহুবচন যিমানবোৰ হ'ব তাত কি হ'ব আৰ বহিব মাত্ৰ একবচনত ইউৰ লগত আৰ বহে মনত ৰাখিবা ছেকেণ্ড পাৰ্চন ইউ তুমি সেই তুমিৰ লগত সদায় কি বহিব আৰ বহিব হ'ল একবচনত নহ'লে আৰু প্লুৰেল নম্বৰত গোটেই প্লুৰেল মানে বহুবচনত বহিব আৰু ক'ত বহিব পাষ্ট কণ্টিনিউৱাছ চি বুলি লিখি দিছোঁ বি ভাৰ্বটো কি হয় ৱাচ ৱেৰ হ'ল এইটো হেল্পিং ভাৰ্ব হ'ব এইটো হেল্পিং ভাৰ্ব ৱাচটো ক'ত বহিব আই লগত বহিব আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আই আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নেমিং ৱৰ্ড যিমানবোৰ আছে ছিংগুলাৰ যদি থাকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু ৱেৰটো বাদ বাকী গোটেই লগত ৱেৰ বহিব হ'ল বাদ বাকী ছেকেণ্ড পাৰ্চন ছিংগুলাৰ প্লুৰেল আৰু থাৰ্ড পাৰ্চন প্লুৰেল তাৰপিছত ফাৰ্ষ্ট পাৰ্চন প্লুৰেল গোটেইলে প্লুৰেল লগত কি বহিব ৱেৰ বহিব ৱাচ
আই আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ৱাজ বহিব এতিয়া আমি গম পালোঁ যে বি ভাৰ্বৰ এম ইজ আৰু ৱাজ ৱেৰ ক'ত বহে কণ্টিনিউৱাছ টেন্সত কণ্টিনিউৱাছ টেন্সত অৰ্থাৎ পাষ্ট কণ্টিনিউৱাছ আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত মনত ৰাখিবা এম ইজ আৰ আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সত বহিব ৱাজ ৱেৰ এইকেইটা কথাই মনত ৰাখিব লাগিব তেতিয়া আমি এক্টিভিটি 1টো কৰিব পাৰিম ইয়াত ইমানেই মনত ৰাখিবা যে মই ইয়াত থুলমূলকৈ বুজাবলৈ চেষ্টা কৰিলোঁ ইয়াৰ বহুত এটা বিশদ টেন্স বুলি ক'লে এটা বিশদ অধ্যায় বৰ ডাঙৰ অধ্যায় এটা গতিকে এই সৰু ভিডিঅ' এটাত বুজোৱাটো কঠিন হয় তথাপি মই শ্বৰ্ট ফৰ্মত কিছুমান লাগতিয়াল বস্তু অৰ্থাৎ ইয়াত মই সাৰ অংশ কিছুমান দিছোঁ তোমালোকক যাতে ছুটি কৰিব কাৰণে এতিয়া ইয়াত মনত ৰাখিবা যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত এম ইজ আৰ এই বি ভাৰ্বটো বহে আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সত ৱাজ ৱেৰ এই বি ভাৰ্বটো বহে অৰ্থাৎ ৱাজ ৱেৰ বি ভাৰ্বটো বহিব কি হিচাপে বহে হেল্পিং ভাৰ্ব হিচাপে এইটোৱে মনত ৰাখিবা হ'ব আমি এক্টিভিটি 1টো যেতিয়া কৰি যাম তেতিয়া বুজি যাম আজিলৈ হ'ব যদি মোৰ এই বক্তব্যসমূহ ভাল পাইছা মোৰ এই পঢ়োৱা পদ্ধতি যদি ভাল পাইছা তেতিয়াহ'লে চেনেলটো লাইক এটা কৰি ল'বা দেই লাইক এটা কৰি দিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা লগতে যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কাষত থকা বেল আইকনটো টিপি থবা তেতিয়া সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকিবা আজিলৈ হ'ব এক্টিভিটি 1টো নেক্সট ভিডিঅ'ত মই দিম চাবলৈ নাপাহৰিবা ইয়াতে ৰাখোঁ এক্টিভিটি 1টো মই ভিডিঅ' আকাৰে লৈ অহাৰ প্ৰতিশ্ৰুতি দি আজি ইয়াতে ৰাখোঁ বাই